हेलो दोस्तों, तो आज आमार घर से पार्टी माने आमी सबे माने आमार खुरार लगत मिली किने आमी आज खाना खाम तार कारणे खाना रेडी হৈ আছে চাও পারে এগুলা এগুলা সবজি কাটিছে এগুলা আলু সবজি চলি আছে তো এইবার লাগি গেছে গান এবারে সাবরে এলাই নাচিব লাগিব আৰু মানে বেলেগ নাই এইফালে মাছ ভাজি আছে গয়া মাছ আৰু বিহুলে তেল পিঠা খাই দিলো আৰু এইফালে চাহ এইফালে এনেকে এইফালে হৈ আছে দালি হলে আৰু এই একশা বান্দৰক এইফালে বান্দৰগিলা কটাই আমাৰ ঘৰত এইফালে হ'ব আৰু এইফালে এইটো কাইটো আমাৰ মাহীদেউ বিখ্যাত ৰান্ধনী আজি কি আইটেম আছে মাহী আজি আমি প্ৰথমে বনাম মানে ফালামুখ আৰু গাৰাৰ আলু তাৰপিছত দ্বিতীয়তে বনাম মাছ আৰু তিল আৰু তৃতীয়তে বনাম আমি ছাগলীৰ মাংস আৰু মানে চতুৰ্থত বনাম আমি পনীৰ বিলাহী আৰু মটৰ দি কেনে আৰু তাৰপিছত ভাজি বনাম গাজৰ বিন আলু ফুলকবি শুকান ভাজি এখন তাৰপিছত বেঙেনা পুৰা থাকিব লগতে আৰু তাৰপিছত থাকিব কেঁচা চেলাড আৰু সেই আৰু পোলাও বনাম ভাত বনাম বাস এইখিনি মজা মানে খানা আজি মজা হ'ব মজা তো চাই থাকক আৰু এইফালে ইটো হল মালটো হল পনীৰ আৰু এইফালে আৰু এক থৰা আমাৰ মানুহ এই থৰা আহি গ'ল আমাৰ দেৰি হ'ল যে আহি পাওঁতে খাই লৈ আহিলিয়ে আৰু এইফালে আছে একবাৰ এটাবাৰ দি জোৰকে আৰু এইফালে আছে লোকেল মুৰ্গী চলি আছে ধনিয়া এই তাৰ পৰা মছলা আনিলোঁ আৰু ৰান্ধনি চাওঁ কি বনাবি চব্জি বনাবি নেকি চব্জি এই চব্জি বনাম এই জ্বালা বটা আদা বটা নেহুৰ বটা একেলগে দি ল'লোঁ চব মছলা একেলগে দি ল'লোঁ ৰান্ধাটো বেলেগ কুকাৰত বনাই লৈছোঁ আগতে কুকাৰত মাৰি লৈছোঁ 5টা হুইচেল বইল দিছোঁ এবাৰ মাংস এনেকৈ বনাইছোঁ আমি বেলেগ প্ৰকৃতি অলপ বেলেগ ডিজাইনত বনাইছোঁ আমাৰ মাংসটো অলপমান জলদি কেনে থৈ দিব এইফালে হৈ গ'ল অলপ দামীখিনি অলপমান হালধি গুড়া দিব লাগিব এতিয়া হালধি গুড়া দি চামুচ হালধি গুড়া দিম হালধি দি কেনে অলপ টাইম আৰু শুহিব দিব লাগিব মানে জাল খাব দিব লাগিব লোকেল মুৰ্গীৰ মাংস এইবিলাক আৰু তাততো আছিলে ছাগলী আছে ইয়াতো আৰু এক্সট্ৰাকৈ তো অলপমান জাল খাবলৈ দিব লাগিব অকণমান জাল খাব দিয়ে এতিয়া আমি যাওক লাগে তো খানা একদম তাগৰা খানা মানে কি খাম কি নাখাম লাগি গৈছে এতিয়া আৰু পিছক লাগি চাই থাকক আপোনালোকে আৰু বহুত কিবা কিবি দেখিবলৈ আছে তো দালি খাব দিছে মোক তো চাকি খাই আছোঁ মজা হৈছে মজা এইফালে এয়া ভাজা বহাই দিলোঁ ভাজা ছাগলীৰ মাংস ধোৱা দায়িত্ব দিছে মোক এতিয়া আৰু ছাগলীৰ মাংসখিনি ধুব লাগে এইফালে চলিগিলা ফুৰ্তি চাওঁ মজা
এই মাংস দিলে আৰু তল অংশ এই জুইটো অলপমান কমাই দিম আৰু জুইটো অকণমান কমাই দিছোঁ এই মাংস আৰু ইফালে পনীৰ পনীৰ হৈ আছে এই পনীৰ এইফালে আমাৰ আৰু এইফালে মাংস সিজা নাই আৰু মানুহবিলাক চাওঁ না কেনেকৈ মুখ পাতি বহি আছে এইফালে চাওক ধুনীয়া মানুহ আছে আমাৰ ইয়াতে তাৰপিছত এইফালে এইগিলা মানুহ কি ক'ম আৰু এইফালে বাংলা আছে এইফালে আপি না আৰু ভিতৰতে তিলৰ আঞ্জা ৰান্ধি আছে মানুহ চাওঁ না এইগিলা মানুহ চাওঁ এইগিলা মানুহ এইফালে মানুহ এইগিলা চব মানুহ এইগিলা এইফালে মছলা লাগি গৈছে এই চব মছলা ভর্তি আছে এতে কি মছলা নহয় ভাই এই যে হেৰিয়ে গৰম মছলা এতিয়া মাংসটো হৈ গ'ল তাতে দিব আৰু আৰু ককাহঁতক 2বাৰমান দেখা দে কেনে লাগিছে মানে ভাল লাগছে আমি বহি আছো মানে আজি দিনটো কেনে লাগছে ভাল লাগছে আৰু কিবা আৰু এই মাংস লৈ আনিছে টিকলিক খুৱাব পাই মাংস পিছে পৰি গ'ল নালগে নতুবি ছাৰ দে খুৱাই থাক আৰু এই ছাগলী মাংস মোক টেষ্ট কৰিবলৈ দিছে আৰু এইটো টেষ্ট কৰি তাৰপিছত মানে আমাৰ চববিলাক হ'লেই এতিয়া ভাতটো হ'লে হ'ল আৰু তো এয়া টেষ্ট কৰি দিম হৈছে আমি খাহী মাংস আমাৰ ডাঙৰ মাছ চিতল মাছৰ মাথা এই মাথাটোহে লৈছোঁ মই বাছ আমাৰ মতে আমি এনজয় কৰি খাইছোঁ চবগিলা লগ লাগি ভাইকেইটাই বাছ আমাৰ ইমানখিনিয়ে আনন্দ মাঘ বিহুৰ আনন্দ আমি নিশ্চয় আনন্দিত লাগছে আজি খালোঁ বা নাখালোঁ আমাৰ সেইটো বেলেগ কথা কিন্তু কথা হ'ল কি আমাৰ খুব আনন্দ লাগছে ভাল লাগছে আমাৰ খাই লৈ ময়ো খাব যাম আৰু এইফালে কিবা কবি ক'ব লাগে নাই সৰু পনীৰ দেখাইছে আৰু এইফালে দেউতা আৰু এইফালে ভাত মোৰ তাতে আহিব নাই বৰ্তমান বাকীকেইটা মাংস আহি গৈছে এইফালে ককাৰে খানা মজা খান দিছে আৰু মই বেলেগক দেখা থাকলে নহ'ব ময়ো খাব লাগিব এনে বহি যাম আৰু এইফালে চাওক অকলতে মাংস দিয়কে খাই দিম আৰু অনুভৱটো কওঁ এইফালে কেনে হৈছে মাংস আঞ্জা কেনে হৈছে বঢ়িয়া টেষ্ট হৈছে এই কৈছে বঢ়িয়া টেষ্ট হৈছে হ'লে মানে ভালেই হৈছে ইয়াৰ হয় নে নহয় আৰু পনীৰ চনীৰ কেনে হৈছে ভালেই হৈছে পনীৰ চনীৰ বোলে ভালে হৈছে আৰু টচ মাৰি আছা তুমি আৰু তোৰ পৰা শুনিম তুই কৈ এখনমান কথা কেনে হৈছে বঢ়িয়া হৈছে বুলি কৈছে চব তো একবাৰ আটা পাৰি দিয়া একবাৰ তুমি নদা দে হ'ব দে ফাইনেলি খাৱা হ'ল আৰু খাই কিনে অলপমান জুই পোৱাব লাগে আৰু ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ আৰু মাঘ বিহুৰ শুভেচ্ছা থাকিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব